কিয় আহিলি এনে এনে আহি গেলি হা ঘৰ ক'ত চমৰীয়াত বুলি কৈছে দক্ষিণৰ ৰায়ৰ ছোৱালী তেওঁ এজনী হয়তো পাগলীও হ'ব পাৰে আমিতো একো নাজানো আমি তেওঁৰ ওপৰত কোনেও হাত নুঠাওঁ আমি ইতিমধ্যে আমি থানাত জনাইছোঁ আমি থানাত জনাইছোঁ থানাৰ পাৰ্টি আহি আছে থানাৰ পাৰ্টিয়ে তেওঁক লৈ যাব বাছ আমি তেওঁক বাইদেউ আপোনাৰ অৰিজিনেল ঘৰ ক'ত অৰিজিনেল আৰু এটা বৰ্ণি এটা কিয় আহিছিল আপুনি কিয় আহিছিল এনে ফুৰিব আহিছিল তেতিয়া খালত কিয় নামিছিল হা কান্দি কিয় আছে আপুনি একো নাই একচুৱেলি এটা একেবাৰে সাধাৰণ ঘটনা এজনী মহিলা আমাৰ গাঁৱত আহি আমাৰ গাঁৱৰ এটা খালত নামি পৰিছিল আমি ভাবিছিলোঁ তেওঁ উল্টা পুল্টা এতিয়া আমি গম পালোঁ তেওঁ এজনী পাগলী গতিকে আমি থানাত আমি জনাইছোঁ থানা আহিব আমি থানাত তেওঁক গোটাই দিয়াটো আমাৰ কৰ্তব্য আপুনি চিন্তা নকৰিব আপোনাক কোনে একো নকৰে কেৱল আপুনি আপোনাক কোনে একো নকৰে আপোনাক থানাত আমি গতাই দিম আমাৰ উদ্দেশ্য এটাই আমি আপোনাক থানাত গতাই দিয়াটো আমাৰ কৰ্তব্য আমি আপোনাক থানাত গতাই দিম আমাৰ ভদ্ৰ সমাজে অভদ্ৰ কাম নকৰে জালত পঠিয়াই দিয়ে নসিবত থাকিলে হয়ে দেখা তুমি কে আসলে চলি আছে নে তোর কেইতে তুই বাবু কে আছে তো এখন খেতে দিছি একটা খাবি না পাইনি দশ মাইল দশ মাইল আচল কথা কৈ দি চলি গেলে অলপ বতাহ লাগবে দিছো এই মানুহবিলাক অলপ